নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আপোনালোকক আকৌ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া বৰ্তমান গৈ আছোঁ মেডিকেলৰ বাহিৰলৈ। তাত মানে বহুত ঠাণ্ডা পৰিছে যে, সেইকাৰণে মই এতিয়া মেডিকেলৰ বাহিৰৰ যিবোৰ দোকান আছে তাৰ পৰা ব্লেংকেট দুখন আনিবলৈ গৈছোঁ। যোৱা ৰাতি বহুত ঠাণ্ডা পালোঁ, গতিকেলৈ মোৰ গাটো বৰ ঠিক নাই, মানে পানী লগা নিচিনা হৈছে আৰু অলপ জ্বৰ হৈছে। গতিকেলৈ ভাবিছোঁ ব্লেংকেট দুখন আজি কিনি লৈ আহোঁগৈ। আৰু বতৰটো আপোনালোকে দেখিছে, সেমেকা, মানে কুঁৱলী পটককৈ পৰে, বৰষুণ পটককৈ দিয়ে। আৰু ব'লকচোন যাওঁ, আজি আপোনালোকক মই শ্বিলঙৰ বাহিৰৰ যিখিনি বজাৰ দোকান আছে সেইখিনি মই আপোনালোকক দেখাম। আৰু লগতে আপোনালোকক মই লজ, এই মানে মেডিকেলৰ মুখৰ আগত কোনডোখৰত লজ আছে সেইখিনিও দেখাম। ব'লক। বৰ্তমান মেডিকেলৰ গেটৰ মুখত আছোঁ আৰু এইবোৰ টেক্সিবোৰ চব লাইনকৈ ইয়াতে লাইন হৈ থাকে। আৰু এতিয়া আমি ব'লকচোন বজাৰখন চাওঁ। মেডিকেলৰ পৰা ওলাই আপোনালোকৰ শ্বিলং মেইন টাউনলৈ যাবলৈ একো অসুবিধা নহয়, কাৰণ কেলৈ টেক্সিবোৰ ইয়াতে এনেকৈ ৰৈয়ে থাকে। কিন্তু টেক্সিত অকণমান দামটো বেছি। যদি আমি মেজিকত যাওঁ তেতিয়া মেজিকত 40 টকা লয় মেইন টাউনলৈকে। টেক্সিত গ'লে মানে এটা মানুহৰ 80 টকাকৈ লয়। আৰু এইবোৰ দেখিছে যে এইবোৰ মেটবোৰ, এইবোৰতে আমি মেডিকেলত মানে শুবলৈ কাৰণে কিনি নিয়ে। কাৰণ কেলৈ তলটো বহুত ঠাণ্ডা হয়, এনেকৈ মানে ডাইৰেক্ট কঠ পাৰি শুবলৈ দিগদাৰ হয় যে, গতিকেলৈ এনেকুৱা এখন কঠৰ ওপৰত পাৰি লৈ শুব পাৰি। আৰু তথাপিতো ঠাণ্ডা, মই পিছে তেনেকৈ শুইয়েই মই বহুত ঠাণ্ডা পালোঁ। সেইকাৰণে এতিয়া মোৰ দেহাও ঠিক নাই, জ্বৰ উঠিছে, পানী লাগিছে। আৰু এই বেগখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে এই বস্তুখিনি। কিন্তু দাম হ'লে যথেষ্ট দাম আকৌ দেই, বস্তু মানে ইয়াত কিনো বুলি ক'লেও কিনিব নোৱাৰি। এই দেখিছে যে অকণমানি আচাৰৰ পেকেটকেইটা, সেই পেকেটকেইটাতে 20 টকা। এচামুচো নাই দিয়া নেকি। এইফালে গোমধান বিকিছে। আৰু ইয়াত তামোলটো কি কয় আপোনালোকে গম পায়নে? তামোলটো কোৱাই বুলি কয়, কোৱাই। আমাৰ লগতে ইয়াৰে লোকেল ছোৱালী এজনী আছে, সিহঁতৰ পৰা শিকিছোঁ আৰু কিবাকিবি ক'বলৈ। সিহঁতে মানে তামোলটো আমাক খোজে মানে কেতিয়াবাকৈ, কোৱাই আছে নেকি বুলি কয়, কোৱাই। আৰু আহকচোন এতিয়া আমি ব্লেংকেট চাই লওঁ, কিমান লয় কি কথা সুধি লওঁ। भैया ओ भैया, वो ब्लैंकेट दिखाइए। क्या चाहिए? हाँ, 2 चाहिए। 2 चाहिए? हाँ और ये हाँ, वो ये 2 दिखाइए, इसे खोल कर। मिलेगा? हाँ, और पनार भी, पनार बिक्रे ये पतला से। दाम कितना है? ये 750 700 750 है। बड़ा वाला এতিয়া মই দাম দৰখিনি পাতি লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ। এইফালে চাওকচোন, এই ষ্টলকেইখন চাওক। মই কালি দুখন ল'লোঁ, এনেকুৱা বগা কোলা এখন আৰু এনেকুৱা ৰঙা এখন, দুখন ষ্টল ল'লোঁ কালি মই। আৰু এতিয়া মই ব্লেংকেট দাম দৰ পাতিলোঁ। এতিয়া ব্লেংকেটকেইখন মই ল'লোঁ, এই দুখন। এইখন এখন লৈছোঁ আৰু এইখন এখন লৈছোঁ, দুখন। কৰিডলৈ এখন আৰু মোলৈ এখন ব্লেংকেট। কিন্তু বহুত দাম। আমাৰ অসমত যিকেইখন ব্লেংকেট আপোনাৰ 800ত পায়, ইয়াতকৈ বহুত ভাল। আৰু এইকেইখন ব্লেংকেটটো আমাৰ তাত 500কৈ পায়। কিন্তু ইয়াত আমি এতিয়া 650 এনেকুৱাতে ল'ব লগা হৈছে, 650 এখনত। বাৰু মই এতিয়া ব্লেংকেটকেইখন লৈ ল'লোঁ। তাৰপিছতে আপোনালোকক মই আৰু এখন ফাৰ্মাচী দেখাবলৈ বিচাৰিছোঁ, আপোনালোকে চাই থাককচোন। ফাৰ্মাচীখন দেখুওৱাৰ আগতে এই লজকেইটা দেখাই লওঁ। এইটো মুখৰ আগত থকা এইটো, তাৰপিছতে তাৰ সোঁহাতে থকা সেইকেইটা গোটেইকেইটা লজ।
মোৰ সোঁহাতে থকা এইবোৰ চব লজ। আৰু এইটো যে 3 মহলীয়া লজটো দেখিছে, আমি প্ৰথম আহি তাতে আছিলোঁ আৰু যেইবাৰ আহিছোঁ আমি তাতে লজ লওঁ। আমি দামবোৰো তাত ভালেই পাইছোঁ আৰু বাকীবোৰ মানে চব সা সুবিধা আমি ঠিকেই পাইছোঁ তাত, গতিকেলৈ আমি সেইটো লজতে ৰুম লওঁ। এইবাৰ যিহেতু আমি মেডিকেলত এডমিট হ'লোঁ, গতিকেলৈ আমি ৰুম ল'ব লগা হোৱা নাই। এতিয়া খুৰীদেউ আৰু মই বৰ্তমান মেডিকেলতে আছোঁ, পেচেণ্টৰ লগত মানে এজন এটেণ্ডেঞ্চ দিয়ে থাকিবলৈ, গতিকেলৈ মই তাতে আছোঁ। আৰু এতিয়া ৰাস্তাটো পাৰ হৈ লওঁ, তাৰপাছতে আপোনালোকক ফাৰ্মাচীখন মই দেখাই আছোঁ, য'ত নেকি আয়ুষ্মান কাৰ্ডৰ দৰৱ পায়। দেই আপোনালোকক দেখাইছোঁ, এইখন ফাৰ্মাচী হেল্থ কেয়াৰ ফাৰ্মাচী বুলি লিখা আছে। হেল্থ কেয়াৰ ফাৰ্মাচীতে আপোনালোকে আয়ুষ্মান কাৰ্ডৰ দৰৱবোৰ পাব। কিন্তু মেডিকেলত আয়ুষ্মান কাৰ্ডটো আগতীয়াকৈ এক্টিভ কৰোৱাই ল'ব লাগিব। তাৰপৰা মেডিকেলৰ পৰা আয়ুষ্মান কাৰ্ডটো এক্টিভ কৰিলে এখন মানে আপোনালোকক কাগজ দিব, মানে এটা কাৰ্ডৰ নিচিনা দিব। সেই কাৰ্ডটো আৰু আপোনালোকৰ আয়ুষ্মান কাৰ্ডটো লগত লৈ ইয়ালৈ আহিব লাগিব। আৰু মেডিকেলৰ পৰা আপোনালোকক ফাৰ্মাচীৰ পৰা দৰৱ নিবলৈ হ'লে ষ্টাম্পটো মাৰি দিব, তেতিয়াহে আপোনালোকক দৰৱ দিব দেই। আৰু এয়া চাওক, এতিয়া আমি এইখন মানে লজৰ এইবোৰ কাৰ পাৰ্কিং এইটো। তাৰপিছতে এতিয়া আমি ফাৰ্মাচীখনলৈ ওপৰেদি যাব লাগিব, ওপৰেদি এনেকৈ যাব লাগিব, ওপৰ মহলত আছে। আৰু এইখন ফাৰ্মাচীৰ পৰাই মানে হাৰ্টৰ যিকোনো অপাৰেশ্যন হওক বা ব্ৰেইনৰ যিকোনো অপাৰেশ্যন হওক, এওঁলোকে সকলো বস্তু তাত ছাপ্লাই দিওঁ বুলি কৈছে আয়ুষ্মান কাৰ্ডৰ। আপোনালোকক যদি কাৰোবাক প্ৰয়োজন হয় এইখন ফাৰ্মাচীলৈ আহি বস্তুখিনি নিব পাৰিব। মই এতিয়া দৰৱটো লৈ লওঁ ফাৰ্মাচীৰ পৰা। মেডিকেলৰ ভিতৰতে যিহেতু খুৰীদেউৰ লগত ভাত একেলগে খাওঁ, হোটেলৰ পৰা মোলৈ ভাত পেকিং কৰোৱাই নিব লগা হয়। এয়া দাইল, ছাগলী মাংস, ব্ৰইলাৰ, মাছ, যি লাগে মানে এয়া ধুনীয়াকৈ সজাই থৈ দিয়ে। এইবোৰ চাটনি আপোনাক 10 টকা লাগে, 20 টকা লাগে। এইফালে পৰঠা হেৰি কৰি থৈছে, ৰোল কৰি থৈছে। আপোনালোকক যি লাগে এনেকৈ নিব পাৰে। আৰু এই মাছডোখৰ চাওকচোন, এই মাছডোখৰৰ দাম ইয়াত 40 টকা। এডোখৰ 40 টকাৰ মাছ। আৰু এয়া চাওক, মেডিকেলৰ সন্মুখতে একদম ৰাতিপুৱা আৰু পিছবেলা এনেকৈ মানে গাড়ীত মানে চব বস্তু বনাই লৈ আহে আৰু তম্বু ধুনীয়াকৈ তৰি দিয়ে। তাতে মানে মানুহে বহি মানে খানা খায়। সিহঁতে ঢেৰ বস্তু বনাই আনে, মানে চব ভাগে ভাগে বনাই আনে আৰু যাক যি লাগে, যোনে যি বিচাৰে তেনেকৈয়ে দিয়ে। এখন দোকান, সেইখন প্ৰথম আহি পাইছে, এইখনৰ কাষ্টমাৰ ভিৰেই হ'ল। আৰু এখন গাড়ীত বস্তু লৈ আহিছে এতিয়া। এনেকৈ বেক চাইডটো দাঙি সেনেকৈয়ে বস্তু দি থাকে। আৰু আমি বজাৰ কৰি আহি বৰ্তমান মেডিকেলৰ ভিতৰত সোমাই গৈছোঁ। এইফালে মই ব্লেংকেটৰ টোপোলা, এইফালে খোৱা বস্তু লৈ আহিছোঁ আৰু এইফালে মেডিকেললৈ এতিয়া গৈ আছোঁ। এয়া মই আৰু এইজনী মোৰ লগৰ। তাই কিন্তু ইয়াৰ লোকেল মানুহ হয়, কিন্তু তাইও মানে হিন্দী কথা ভালকৈ বুজি নাপায়, ময়ো সিহঁতৰ কথা বুজি নাপাওঁ। তথাপিতো মানে তেনেকৈ তাই কিবা এটা ক'লে বুজি পাওঁ, মই কিবা এটা ক'লেও তাই বুজি পায়। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। চাই কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।